A few moments later. তো হেল্ল' গাইজ নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল তো আপোনালোকে তো গমেই পাইছে থাম্বনেইলটো চাই আজিৰ মানে ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে এতিয়া মানে মই ৰেডি হৈ গ'লোঁ এতিয়া যাব লাগে বেংকলৈ বেংকত গৈ টকা কেইটামান ওলাই আনিব লাগে তাৰপিছত মানে আজি পাৰ্টি কৰাহে কথা আৰু না কি কোৱা তো অলপো সময় নষ্ট নকৰি মানে ডাইৰেক্ট বেংকলৈ গৈ আছোঁ তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক रुको जरा सबर करो গাইজ বেংকলৈ যোৱাৰ আগতে আপোনালোকক মই এটা বস্তু দেখাবলৈ খুজিছোঁ সেই বস্তুটো হৈছে চাওক না চাওক মানে কঁঠাল দুটা আছে আজি মানে এই কঁঠালটো খোৱা হ'ব আপোনালোকে যদি খাই এবাৰ কমেণ্ট কৰি জনাব মানে কেনেকুৱা আৰু আপোনালোকেতো জানই কঁঠালৰ মানে টেষ্টি ৱাও ও মাই গড ৱাও মানে বম মজা লাগে কঁঠাল খাই আছো কেৰেলাত এই কেৰেলাত কঁঠালটোৰ দাম হৈছে 100 টকা अभी मजा आएगा ना भिड़ो মানে কথাটো এনেকুৱা হ'ল মই যাব লগা আছিলে বেংকলৈ বেংকত নগৈ মই আহিলোঁ বৰ্তমান এটিএমলৈ কাৰণ বেংকত নোযোৱাৰ এটাই কাৰণ হৈছে বেংকত এতিয়া ঢেৰ মানুহ লাইন বহুত হৈ আছে তাৰ বাবে মই এটিএমতে আহি টকা কেইটা উলিয়াই লওঁ বুলি ভাবিছোঁ One eternity later. তো ফাইনেলি বেংকৰ পৰা আহি পালোঁ নিজৰ ৰুমলৈ মানে বেংকত গৈছিলোঁ মানে অকণমান পইচা উলিয়াব মানে আজি হৈছে জুনৰ 3 তাৰিখে মানে মোৰ চেলেৰি হয় মানে দৰমহা ইয়াতে কিমান আছে আপোনালোকক দেখাই আছোঁ আজি মানে ধামাকা পাৰ্টি কৰিব লাগে আৰু না কি কোৱা গাইজ 12,000 পইচা আছে 12,000 টকা মই এতিয়া কি কৰিম আপোনালোকক জনাই আছোঁ ভিডিঅ'টো শেষলৈকে চাওক আজি মানে মই খাম পইতা ভাত মানে আজি পইতা ভাতৰ লগত কি আছে আপোনালোকক দেখাই আছোঁ এফালে আছে পইতা ভাতত আছে আমাৰ ইয়াতে আছে ধনিয়া পাতা পিঁয়াজ পিছতে আছে জলকীয়া এফালে আছে বুটৰ চাটনি এফালে এপিচ পিঁয়াজ লৈ লৈছোঁ এফালে আছে নিমখ তো এতিয়া আক্ৰমণ কৰাৰহে কথা আৰু তো গাইজ পইতা ভাতৰ জুতি ল'লোঁ বৰ্তমান পেট চাওক না কিমান ডাঙৰ হৈ গ'ল अभी मजा आएगा ना भिड़ो বম খালোঁ পইতা ভাতৰ জুতি মজাই বেলেগ গাইজ সেইকাৰণে আপোনালোকেও এবাৰ ঘৰতেই বহি আনন্দ মানে এবাৰ খাই চাওক তাৰপিছত এবাৰ মোক জনাওক যে পইতা ভাতৰ জুতি কেনেকুৱা লাগে তো বেছি সময় নষ্ট নকৰি আজি মানে লাষ্ট পৰ্যায়ত এই বাচনকেইটা মানে ৱাশ্বিং কৰি আনিব লাগে বলক গাইজ অলপ সময় নষ্ট নকৰি বাচন ধুবলৈ যাওঁ না কি কোৱা इतना जोर से काय कुछ चिल्ला रहा है स्टाइल है बाबू भैया राजू का स्टाइल ভাত খোৱাৰ পিছত এটাই মানে বেয়া এই যে বাচনখিনি ধুব লাগে বম কষ্ট পাওঁ দেই মই কাৰণ বিয়া বাৰী নোহোৱা মানুহটো তো ফাইনেলি আমি বাচন ধুম ফাইনেলি গাইজ বাচন ধোৱা হৈ গ'ল মোৰ ইফালে চাফ কৰি দিলোঁ বে তো এতিয়া আছে এতিয়া কি আছে এটা ঘুমাই থাকিব লাগে আৰু পিছত